শ্ৰীনিধি প্ৰডাকশ্যন হাউচৰ নিবেদনত মন মিলাবৰ হ'ল এটি আধুনিক গীত মুকলি কৰা হয়। আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত ফেচবুকৰ ইনফ্লুৱেঞ্জাৰ ঋতু কলিতাৰ কণ্ঠত আৰু শ্ৰীনিধি প্ৰডাকশ্যনৰ নিবেদনত মন মিলাবৰ হ'ল এটি আধুনিক গীত ৰাইজৰ বাবে মুকলি কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱাল উপস্থিত থকাৰ উপৰিও ৰিয়ান কাশ্যপৰ উপৰিও বিভিন্ন কলা কুশলী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গীতটোৰ সংগীত কৰে জাকিৰ হুছেইন আৰু লিৰিক আৰু কম্পজিশ্যন কৰে মানস প্ৰতিম বৰদলৈয়ে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন BB আছাম লাইভ। একচুৱেলি মোৰ পৰিকল্পনা নাছিলে এইটো। মোৰ বন্ধু মানস প্ৰতিম বৰদলৈ তেখেতে ফেচবুকত যোগাযোগ কৰিলে। তেখেতে একচুৱেলি এই গানটো জুবিন দাক লৈ প্লেন কৰিছিলে আৰু তেখেতে ফুল টাইম মিউজিচিয়ান নহয়, মানে সময় দিব নোৱাৰে, তেওঁ চাকৰি কৰা মানুহ। তাৰপিছত মোক যোগাযোগ কৰিলে ফেচবুকত যে আপোনাৰ গান চান দেখি থাকোঁ, আপুনি মঞ্চত ভালদৰে গাই থাকে আৰু তেওঁৰ পচন্দ হৈছে, তো আপুনি মোৰ এটা গান গাব লাগে, যিহেতু জুবিন দা ঢুকাই গ'ল। তাৰপিছত মোৰ ঠিক আছে তেতিয়াহ'লে, মানে তেওঁৰ ইম'চনটো গম পালোঁ যে যিহেতু বিচাৰিছে জুবিন দাক লৈ আৰু জুবিন দা যিহেতু এনেকুৱা এটা এক্সিডেণ্ট হৈ গ'ল, তো ঠিক আছে মই হাঁ কৰিলোঁ। তাৰপিছত আহিলে, তো তেনেকৈ হ'ল আৰু মোৰ গানটো শুনি প্ৰথমতে সেই শংকুৰাজৰ মানে ভইচত শুনিলোঁ। তাৰপিছত ভাবিলোঁ যে পাৰিম নেকি গানটো গাব, বেছি মানে টান গান নহয় আৰু অকণমান চিম্পুল টাইপ হ'ল আৰু অকণমান মানে জিতুল দাৰ গানৰ লগত অকণমান মিল আছে। তো মানুহে যিহেতু মোক কৈ থাকে যে আপুনি জিতুল দাৰ গান গাব পাৰে বা জিতুল দাৰ গান গালে আপোনাক মানে মেটচ কৰে আৰু ভাল লাগে, চ' মই হাঁ কৰিলোঁ, তেনেকৈ গালোঁ আৰু। আজি মুক্তি লাভ কৰিব, আজি মুক্তি লাভ কৰিব। গোটেই যিমানখিনি অডিঅ' প্লেটফৰ্ম আছে চবতে মুক্তি পাব। আৰু লগতে ভিডিঅ' শ্বুট কৰা নাই, কাৰণ আমি মানে কমাৰ্চিয়েলি বেছি চিন্তা কৰা নাই। এনেই লিৰিকেল ভিডিঅ' এটা দিছোঁ, যদি গানটো যদি ছাকচেছ হয় তেতিয়া ভিডিঅ' শ্বুট কৰিম আৰু। কিন্তু যিমানখিনি অডিঅ' প্লেটফৰ্ম আছে, স্পটিফাই হওক বা য'তে কি নহওক, এমাজন মিউজিক, এইবিলাকত আজি আপলোড হৈ যাব। আৰু ইউটিউবত অলৰেডি ভিডিঅ' এটা দি দিছোঁ, মানে লিৰিকেল ভিডিঅ'। আজি 6টা বজাৰ পৰা মানে লাইভ হ'ব আৰু।